ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ গাইজ। আজিৰ এই ভিডিঅ'টোত মই চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোলাঘাটত খালী হোৱা পিয়ন পোষ্টৰ বিষয়ে জনাম গাইজ। এই পোষ্টত যদি আপুনি এপ্লাই কৰে আৰু আপোনাৰ চাকৰি হয় তেনেহ'লে আপোনাৰ চেলাৰী থাকিব 12,000-ৰ পৰা 37,500লৈকে আৰু লগতে গ্ৰেড পে থাকিব 3,900। আপোনালোকৰ চেলাৰী খুবেই ভাল হ'ব। তাৰপিছত উল্লেখ কৰিছে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কেৱল 8 পাছ। আপুনি যদি 8 পাছ কৰিছে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰে। তাৰপিছত উল্লেখ কৰিছে এজ লিমিট। এই পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এজ হ'ব লাগিব 1 জানুৱাৰী 2019 হিচাপে আপোনাৰ এজ হ'ব লাগিব যিসকল জেনেৰেল কেণ্ডিডেট সেইসকলৰ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 44 ইয়াৰ্ছৰ ভিতৰত। OBC MOBC সকলৰ 18 ইয়াৰ্ছৰ পৰা 47 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু যিসকল SC ST সেইসকলৰ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 49 ইয়াৰ্ছৰ ভিতৰত। তাৰপিছত উল্লেখ কৰিছে যিসকল PWD মানে ফিজিকেলি হেণ্ডিকেপ বা বিকলাংগ সেইসকলৰ এজ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 54 ইয়াৰ্ছৰ ভিতৰত। তাৰপিছত উল্লেখ কৰিছে নেম অফ পোষ্ট হৈছে পিয়ন আৰু ইয়াত টোটেল পোষ্ট খালী হৈছে 4টা। টোটেল 4টা পোষ্ট খালী হৈছে। তাৰ মাজত প্ৰথম পোষ্ট হৈছে অফিচ পিয়ন, তাৰ বাবে 2টা পোষ্ট খালী হৈছে। নেক্সট পোষ্ট হৈছে এটেষ্ট পিয়ন, ইয়াৰ বাবে নাম্বাৰ অফ পোষ্ট খালী হৈছে 1টা। নেক্সট হৈছে পোষ্ট চকীদাৰ আৰু ইয়াৰ বাবে নাম্বাৰ অফ পোষ্ট হৈছে 1টা। টোটেল 4টা পোষ্ট খালী হৈছে। আৰু আপুনি যদি এই পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি অফলাইনে এপ্লাই কৰিব লাগিব। অফলাইনে এপ্লাই কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, প্ৰথমে আপুনি এটা ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব আৰু তাৰপিছত ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ লগত আপোনাৰ ৰিচেণ্ট পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ দিব লাগিব 4টা। তাৰপিছত আপোনাৰ এজ, কাষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট কেইটা দিব লাগিব জেৰক্স কৰি। তাৰপিছত উল্লেখ কৰিছে আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ লগত এটা ছেল্ফ এড্ৰেছড এমব্লক ভৰাই দিব লাগিব আৰু সেই এমব্লকত 10 টকাৰ টিকট লগাই দিব লাগিব। আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো প্ৰেৰণ কৰিব লাগিব এই এড্ৰেছত। পোষ্টেল এড্ৰেছ হৈছে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোলাঘাট, পিন 785621 আছাম। তাৰপিছত ইম্পৰ্টেণ্ট ডেট, এই পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি 1 জুলাইৰ আগত এপ্লাই কৰিব লাগিব। 1 জুলাই হৈছে লাষ্ট ডেট। তাৰপিছত উল্লেখ কৰিছে এডমিট কাৰ্ড এভেইলেবল হ'ব 29 জুলাইৰ পৰা 3 আগষ্টৰ ভিতৰত। তাৰপিছত উল্লেখ কৰিছে আপোনাৰ ৰিটেন এক্সাম হ'ব 4 আগষ্টত। 4 আগষ্টত আপোনালোকৰ এক্সাম হ'ব। আপুনি যদি এই পোষ্টবোৰত এপ্লাই কৰিব বিচাৰে তেনেহ'লে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। সেই লিংকত গৈ অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব। তাৰপিছত ভালদৰে পঢ়ি এই পোষ্টত এপ্লাই কৰিব। আজিৰ সৰু ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।